আজি আমি বাক্সা জিলাত তিনিটা আসাম মালা যেটো ৰাস্তা 2025-26 এইটো আমি জাষ্ট উদ্ঘাটন কৰি আহিছোঁ একটা আৰু ইয়াত এতিয়া কোকৰাঝাৰত এইটো ঠাৰং নদীৰ ব্ৰিজ আৰু ইয়াৰ পিছত সেই ৰাষ্ট্ৰীয় বিদ্যাপীঠৰ এটা বিল্ডিং আছে তো মানুহবিলাক ভাবিব পাৰে যে ইমান সোনকালে 2 মাহ 3 মাহ ভিতৰত ক'ৰ পৰা পইচা পাই পেলাই এনেকুৱা ৰাস্তা উদ্ঘাটন বা দলং উদ্ঘাটন কৰিছে বুলি ভাবিব পাৰে সঁচাকৈ আমি নতুন চৰকাৰ বনোৱাটো জাষ্ট 2 মাহ পাৰ হৈছে 3 মাহ হোৱা নাই তো সঁচাকৈ আমাৰ দিনত এই 3 মাহৰ ভিতৰত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা এনেকুৱা পইচা অহা নাই আমাৰ পইচাটো আৰম্ভ হ'ব অহা এপ্ৰিল মাহৰ পিছত মানে 2026-27 যেটো ইলেকশ্যন সেইটো এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব সেইটো কথা চবেই জানে তো সেইবিলাক পইচাটো প্ৰমোদ বড়োৰ দিনত থাকি যোৱা সি মানে ইউজ কৰিব পৰা নাই আৰু সেই আসাম মালা বাক্সাৰ যেটো তিনিটা মই উদ্ঘাটন কৰি আহিছোঁ সেই ৰাস্তাবোৰ প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা কিন্তু আচৰিত কথা সেইটো যে সি কিয় উদ্ঘাটন কৰি যোৱা নাই তাৰ দিনতে চেংচন হোৱা কেতিয়াবাই চেংচন হোৱা কিন্তু সি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰি পেলাই যোৱা নাই বা কণ্ট্ৰেক্টাৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই আৰু অহাকালি আমাৰ আকৌ পৰ্বতজোৰাত এটা ৰাস্তা আছে মহামায়া পৰা টিপকাই সেইটো মানে আসাম মালা ৰাস্তা আৰু বচাইগাঁৱৰ পৰা টিপকাই সেইটো মানে আসাম মালা সেইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ক্ৰ'ৰ থকা তো সেইবিলাক মই ভাবোঁ মানে প্ৰমোদ বড়োৱে মানে কাম কৰিব ইচ্ছাই নাহি ৰাইজৰ কাৰণে কাম কৰিব ইচ্ছা থাকিলে এইবিলাক ৰাস্তা ইমান লেট কৰিব নালাগিছিল আগতে উদ্ঘাটন কৰি পেলাই কাম কৰিবলৈ সুবিধা দিব লাগিছিল তো ইয়াতে দেখা যায় মানে প্ৰমোদ বড়ো কেনেকুৱা ধৰণৰ মানুহ UPPL চৰকাৰ তো আমি যেন হওক এইবাৰ আমি নতুন চৰকাৰ অহাৰ লগে লগে এইবিলাক ৰাস্তাটো আমি উদ্ঘাটন কৰিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে বাছ কথা এইটোৱে আমাৰ 4 লাইন ৰাস্তা সেই কিবা কেন্দ্ৰা বিল সেইটো সেইফালেদি আহিব খাৰিগাঁৱৰ পৰা এফালে চটখাচি বাৰী হৈ নতুন ফ্লাইঅভাৰ টাচ কৰি এইফালে কেন্দ্ৰা বিল নহয় চৰি হাতীমাটা হৈ পুৰণা ট্ৰেন্সপৰ্ট ষ্টেচন হৈ গৌৰাং ব্ৰিজ 4 লেন সেইটো আমি ডাবল লেন কৰিম এই কেন্দ্ৰাবিল ৰাস্তাটো যেনিবা এইফালে হৰিণাগুৰি ৰাস্তা এইবিলাক ৰাস্তাটো ডাঙৰ কৰিমেই আমি আৰু এই ৰাস্তাও খুব বেয়া সেইটো আমি অহা নেক্সট বছৰত আমি আসাম মালাত সোমাই দিম এইবিলাক ৰাস্তা নতুন ফ্লাইঅভাৰ আমাৰ দেৱৰগাঁৱত হ'ব তিনালি বালাজানত হ'ব আৰু চিতাগুৰিত হ'ব নতুন ফ্লাইঅভাৰটো এইটো আমি অলৰেডি কনচেপ্ট বনাবৰ কাৰণে কনচালটেণ্ট মই কণ্ট্ৰেক্টাৰসকলক কৈছোঁ কনচালটেণ্ট ধৰক সেইটো সোনকালে কৰিব লাগে বুলি তো অৰ্ডাৰেই দিছোঁ মই सर कुछ महीना बाकी रह गया है असेंबली इलेक्शन हुआ तैयारियाँ कैसे है BPF की तरफ से BPF की तरफ नहीं हम NDA होके इलेक्शन खेलेगा आसाम असेंबली में वो अप्रैल में जो इलेक्शन होगा आसाम असेंबली इसमें NDA होके खेलेगा BPF नहीं NDA में जितना पार्टनर है सब एक होके हम इलेक्शन खेलेंगे और 126 सीट है 126 सीट में NDA हिसाब से हम लोग 100 हिस्सा मिल जाएगा गवर्नमेंट NDA बनेगा सीट शेयरिंग कैसे होगा क्या सीट शेयरिंग वही तो NDA में हम बात करके सीट शेयरिंग हो करेगा 126 सीट है इसमें BPF कितना मिलेगा BJP कितना खेलेगा AJP कितना खेलेगा और बहुत दल है गणशक्ति है उधर राभा हासों में भी है कार्बी आंगलों में भी है ऐसे हम NDA होके बात करके हम सीट शेयरिंग करेंगे पास
सरकार एनडीए का हुआ बस স্যার ইউপিপিএল যদি এনডিএ নাথাকে এনডিএৰ কিবা অসুবিধা হ'ব নেকি স্যার ইউপিপিএল এনডিএ থাকা নাথাকা সেইটো আমাৰ কথা নহয় সেইটো এনডিএ ইণ্ডিয়া এলায়েন্স বুলি ক'লে কংগ্ৰেছে লিড লয় এনডিএ এলায়েন্স বুলি ক'লে বিজেপিয়ে লিড লয় ইয়াত ইউপিপিএল থাকিব নাথাকিব সেইটো আমাৰ কথা নহয় কিবা লছ হ'ব নহ'ব এইটোতো আমাৰ ইউপিপিএল নাথাকিলে এনডিএ হিচাপে কিবা একটা লছ হ'ব সেইটো আমি নাভাবোঁ লছ নহয় আমাৰ ঠিক আছে থ্যাংক ইউ